বাৰু জুবিন দা আমি এতিয়া আপোনাৰ লগত কথা পাতিম বাৰু জুবিন দা এইবাৰ আমাৰ অসমত বহুত গৰম পৰিছে আৰু যথেষ্ট পৰিমাণে বৰষুণ কম হৈছে আপুনি কি ভাবে বাৰু এইবাৰ গৰমটো বহুত বেছি আৰু বৰষুণটো যথেষ্ট কম মই হেতুকে ভাবো নহয় জুবিন দা মানে মই সুধিব বিচাৰিছো আপোনাক কিয় মানে কি কাৰণে কিয় মানে উত্তৰটো দিয়াৰ আগতে মই তোমাক এটা কথা সুধিম মানে এতিয়া চাবা দেই এতিয়া তুমি মানে দিনটো তুমি যিয়ে খোৱা ভাত মাংস কণী ডিম বাৰ্গাৰ তন্দুৰী চিকেন চাওমিন ৰোল আলে বালে এসোপা মান যিয়ে নোখোৱা মানে কিন্তু তুমি হাগিলেতো হালধীয়া ওলাব নোৱাৰা গতিকে কিয় ওলাব বাৰু হালধীয়া তুমি কোৱা সেইটোহে মই নাজানিম নহয় জুবিন দা মানে মই সেইটো গম নাপাম এতিয়া কেলা তুমি কেলা নিজৰ গুটো হালধীয়া কিয় সেইটোকে নাজানা এতিয়া গৰমটো ইমান বৰষুণ যথেষ্ট পৰিমাণে কম এইটো মই কেনেকৈ জানিম নহয় মানে জুবিন দা মই মানে আপোনাৰ মনৰ কথাটোহে ভাবিব মানে জানিব বিচাৰিছোঁ মানে গৰমটো কি কাৰণে হৈছে ন আপুনি মানে কি ভাবে মানে সেইটোহে তুমি যদি মোৰ মনৰ কথাটো জানিব বিচাৰিছা তেতিয়াহ'লে এতিয়া চাবা দেই মানুহ এতিয়া যেনেকৈ সৰুৰ পৰা ডাঙৰ হৈছে মানুহে বাৰু জীৱই হওক যেনেকৈ সৰুৰ পৰা ডাঙৰ হৈছে তেনেকৈ সূৰ্যটো এতিয়া সৰুৰ পৰা ডাঙৰ হৈ গৈছে নে সেইকাৰণে গৰমটো বেছি পৰিছে মানে জুবিন দা আপোনাৰ কিবা এটা ভুল হৈছে নেকি মানে সূৰ্যটো এনেকৈ সৰু ডাঙৰ নহয় একেটা চাইজতে এতিয়া চাবা দেই তুমি যদি নিজে জানাই তেতিয়াহ'লে মোক সুধিছা কি নহয় মানে জুবিন দা মই মানে আপুনি কি ভাবে সেইটোহে জানিব বিচাৰিছিলোঁ শুনা নেক্সট টাইম কিন্তু এনেকুৱা আলবাল প্ৰশ্ন মোক নুসুধিবা মই কিন্তু ঘেন্দ্ৰা কাকো খাতি নহওঁ মই তোমাক গালি পাই দিমগৈ জুবিন দা আপুনি কওক ইয়াৰ মাথাটো উৰাই দিওঁ নে এই ৰ'বাচোন তুমি ইমান হাইপাৰ হ'ব নালাগে আৰু ইয়াৰ মাথা কি উৰাবা তুমি ইয়াৰ মাথা থাকিলেহে ইয়াৰটো এটা টেমা হয় টেমা খালী টেমা আপুনি কৈছে ঠিক আছে নহ'লে কিন্তু ইমান দেৰি ৰৈ নাথাকো এই বাদ দিয়া নাই সেইবোৰ এতিয়া তুমি নেক্সট প্ৰশ্ন সুধিবানে কেলা সহায় দিব লাগিব চৰি জুবিন দা সুধিছোঁ আচ্ছা জুবিন দা অলপ দিনৰ আগতে আপোনাৰ গা অসুস্থ হৈছিলে যাৰ কাৰণে গোটেই অসমবাসী ৰাইজে একদম আৱেগিক হৈ গৈছিলে আৰু সেইকাৰণে আপুনি মানে অসমবাসী ৰাইজক বা অনুৰাগীক কিবা ক'ব বিচাৰেনে এইটো হয় এইটো ৰাইজৰ মোৰ প্ৰতি থকা এটা মৰম এইটো আৱেগ সেইটো কাৰণে আৰু মই মানে এটা কথা সঁচা কি যে জন্ম হ'লে মৃত্যু আছেই যেনে এটা বস্তু আদি হ'লে অন্ত কিন্তু তথাপিতো মই জীয়াই থাকিম ৰাইজৰ মাজত ৰাইজৰ বুকুত জীয়াই থাকিম মই হয় জুবিন দা আপোনাৰ কথাবিলাকে একদম ইম'চনেল কৰি দিছে জুবিন দা বহুত দিলে আপুনি অসমৰ ৰাইজক আপুনি এতিয়া জিৰণি লওক আপোনাক এতিয়া জিৰণি প্ৰয়োজন ল'ম জিৰণি ল'ম বাৰু কিন্তু তথাপিতো মই যিমান দিন জীয়াই থাকোঁ সিমান দিন ৰাইজৰ কাৰণে কাম কৰি যাম নে কি কোৱা হয় জুবিন দা আপুনি ভাল পায় মানে কৰিব দেই কি ভাল পায় মানে কৰিব না এতিয়া কি জুবিন দাই তোৰমতে কৰিব নেকি জুবিন দা ব'লক এই কালা ফাল্টু মিয়াই ইণ্টাৰভিউ দি নে টাইম পাবা কাৰণে ব'লক নহয় দাদা এনেকৈ আপুনি অনুষ্ঠানৰ মাজত আপুনি এনেকৈ গুচি যাব নোৱাৰিব নহয় আৰু আপুনি জুবিন দাকো এনেকৈ লৈ যাব কেলা খং উঠা নল'বা কিন্তু দেই মই কৈছোঁ কিন্তু হ'ব যাওক জুবিন দা আপুনিও যাওক নহয় ইণ্টাৰভিউটো কমপ্লিট হ'ব দিয়া ইণ্টাৰভিউটো মোৰ সেইকাৰণে কেলা খাই যাব এতিয়া হয় দৰ্শকসকল আপোনালোকে অলৰেডি দেখিছে মদাহী দাদাজনে জুবিন দাক কিমান ভাল পায় ত' ৰাইজ আপোনালোকে সকলো দেখিছে বৰ্তমান আমাৰ অতিথি গুচি গৈছে
গতিকে আমিও অনুষ্ঠান ইমানতে সামৰণি মাৰিব লাগিব আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে যোগাযোগ কৰিম মই ভেবুলা শইকীয়াই আপোনালোকৰ পৰা ইমানতে বিদায় মাগিছোঁ